নমস্কাৰ, মই অংকিতা শইকীয়া আৰু আজি মই আপোনালোকৰ মাজলৈ আহিছোঁ এটা খুব সুন্দৰ ইউটিউব চেনেল ৰং ডিজিটেল মিডিয়া। আপোনালোকে নিশ্চয় জানে যে কিছুমান চেনেল বা ইউটিউব চেনেল বা কিছুমান পেজ বনাবলৈ কিছুমান মানুহৰ কষ্ট লুকাই থাকে তাত। গতিকে সৰু সৰু ভাইটিকেইটাই এইটো চেনেল আনিছে। আপোনালোক সকলোৱে আমাৰ বিষয়ে হওক বা বিভিন্ন ধৰণৰ অভিনেতা অভিনেত্ৰীসকলৰ বিষয়ে জানিব পাৰে এইবিলাক চেনেলৰ জৰিয়তে। গতিকে প্লিজ যদি আপোনালোকে অলপ অসমবাসী ৰাইজ হৈ পেলাই যদি অসমৰ ল'ৰা ছোৱালীকে সহায় কৰে ভাল লাগিব। গতিকে চেনেলটো লাইক কৰক, কমেণ্ট কৰক, ছাবস্ক্ৰাইব কৰক। থেংক ইউ। প্ৰথমতে আপোনাৰ বায়োগ্ৰাফিটো কওক। মোৰ জন্ম চতিয়াত। মোৰ দেউতাৰ ঘৰ চতিয়াত অৰিজিনেল। মা দেউতা এষ্টাব্লিছ বিশ্বনাথ চাৰিআলিত। বৰ্তমান মই বিয়া হৈছোঁ তেজপুৰ টাউনলৈ, উষানগৰ, আৰু থাকোঁ গুৱাহাটীত। পঢ়া শুনা কৰিছোঁ মই চতিয়াত কৰিলোঁ ফাৰ্ষ্ট, তাৰপিছতে HS কৰিলোঁ দৰং, তাৰপিছতে কটনত কৰিলোঁ মাষ্টাৰ্ছ। আপোনাৰ বয়স? মোৰ 91ত জন্ম। ওজন? 48। আপোনাৰ প্ৰিয় খাদ্য? মায়ে বনোৱা চব খানাই ভাল লাগে মোৰ। তথাপিতো চাইনিজো ভাল পাওঁ মই। চাইনিজ ভাল পাওঁ, স্পেচিয়েলি বেবিকৰ্ণ মোৰ খুব ফেভৰেট হয়। বেবিকৰ্ণ বিৰাট ভাল পাওঁ খাই। অভিনয় জগতত কেতিয়া আহিলে? 2004ত ফাৰ্ষ্ট মৰমজান কৰিছিলোঁ। তাৰপাছতে চিডিৰ কাম বহুত কৰিলোঁ। থিয়েটাৰত আহিলোঁ 2009 কোহিনুৰ। কোনবোৰ মানুহৰ পৰা আপুনি দূৰত থাকে? মিছা কথা কোৱা মানুহৰ পৰা। আপোনাৰ সফলতাৰ আঁৰৰ মানুহজন? মোৰ মা দেউতা আৰু মোৰ ফেমিলিটো। বৰ্তমান যিমানখিনি কৰি আছোঁ বিয়াৰ পাছত সেইখিনিৰ কাৰণেতো মোৰ শহুৰৰ ঘৰখনৰ মানুহখিনি আৰু মোৰ হাজবেণ্ড। আপোনাৰ প্ৰথম প্ৰেম কেতিয়া হৈছিল? প্ৰথম প্ৰেম কুছ কুছ হতা হে চাই পেলাই হৈছিলে, শ্বাহৰুখ খানৰ লগত। শৈশৱৰ দুটা দুষ্টালি? এটা মনত আছে, মানে কেনেকুৱা ধৰণৰ সেইটো, মই ইমান দুষ্ট নাছিলোঁ অৱশ্যে, খুব ঠাণ্ডাই আছিলোঁ। কিন্তু এবাৰ কি হৈছিলে, 5ত থাকোঁতে নেকি, মেথছত ইউনিট টেষ্ট হয় যে, মেথছত 20 মাৰ্কছৰ ভিতৰত মই মানে 3 নে 4 পালোঁ। তাৰপিছত মেথছৰ বহীখন লুকাই থৈ দিছোঁ। সেইটো সময়ত এই নামঘৰ হৈ থাকে যে, ভাদ মাহৰ নাম হৈ থাকে। মাক আকৌ মোৰ ফ্ৰেণ্ড এজনীৰ মানে মাকে ক'লে, হেৰি আপোনাৰ অংকিতাই কিমান পালে? আমাৰ এই একদম 0 পাইছে জানেনে। 20ৰ ভিতৰতনো মানুহে 0 পায়নে, 10 পা কিবা এটা। মায়েতো গম পাই আহিলে। অহাৰ পিছত এনেই স্কুলৰ পৰা অহাৰ পিছত মায়ে মোক সুধিছে, মেথছৰ বহি দিলে নাই? মই কৈছোঁ নাই দিয়া, নাই, এনেকৈ ক'লোঁ। তাৰপিছত যেতিয়া মানে আহিছোঁ মা নামঘৰৰ পৰা আহিছে, মই একদম বেগটো মানে লুকাই থৈ দিছোঁ আৰু, মানে বেগৰ ভিতৰত পেপাৰখন ভৰাই লুকাই থৈ দিছোঁ। ভয় এটাও আছে। মায়ে সুধিছে আৰু, আজি হেৰি মেথছৰ বহি দিয়া নাই ন? মই কৈছোঁ নাই দিয়া। পপীৰ বহীখন কেনেকৈ দিলে? পপী মানে মোৰ ফ্ৰেণ্ডজনী আৰু, পপীৰ মাকে কৈ দিলে, পপীৰ বহীখন কেনেকৈ দিলে? ঠিক আছে, মই বাকীকেইজনী ঘৰলৈ ফোন কৰোঁ, অদিতিৰ ঘৰলৈ ফোন কৰোঁ, আল্পনাকো ফোন কৰোঁ, ৰশ্মিতাকো, পল্লৱী, মানে মোৰ যিমান ফ্ৰেণ্ড আছিলে চবৰে নাম কৈছে আৰু, চবকে ফোন কৰোঁ। যদি সিহঁতৰ বহীবিলাক দিছে, তোমাৰহে অকল নাই দিয়া, তেতিয়াহ'লে মই বাইদেউক ফোন কৰোঁ, ৰুণু বাইদেউক ফোন কৰোঁ, মানে মোৰ স্কুলৰ টিচাৰ এগৰাকী, তেখেতক ফোন কৰোঁ। তাৰপিছত মই বহীখন ওলাই দিলোঁ আৰু খুব পিটিছে মায়ে, তাৰমানে মোক দৌৰাই দৌৰাই পিটিছে। আপোনাৰ প্ৰিয় ছবি বা চিৰিয়েল? চিৰিয়েল মই ইমান এটা ভাল নাপাওঁ। বৰ্তমানতো ৱেব ছিৰিজবিলাক ভাল লাগে, বহুত ভাল ভাল ষ্টৰি লৈ পেলাই কৰি আছে। প্ৰিয় ছবি বুলি ক'বলৈ গ'লে মানে বহুত ছবি বেলেগ বেলেগ ধৰণে ভাল লাগে। এতিয়া ধৰা আয়ুষ্মান খুৰানাৰ মুভিবিলাক অলপ বেলেগ টেষ্টৰ হয়, অক্ষয় কুমাৰৰ বেলেগ টেষ্টৰ হয়, শ্বাহৰুখ খানৰ বেলেগ হয়, সলমান খানৰ এণ্টাৰটেইনমেণ্ট হয়। গতিকে বেলেগ বেলেগকৈ ভাল লাগে মুভিবোৰ। আপুনি এজন অভিনেত্ৰী হিচাপে আপোনাৰ অসমখন কেনে হোৱাটো বিচাৰে? প্ৰথম কথা হৈছে, অসমখনত যিবিলাক পৰিস্থিতি হৈ আছে বৰ্তমান, খুব শান্তি, বাহিৰৰ মানুহবিলাকে আচলতে অসমখনক বহুত মানুহে জংঘল বুলিয়ে জানে। কাৰণ আমাৰ ইয়াতে যোনটো টেৰৰিষ্ট প্ৰব্লেম, সেইটো এটা ডাঙৰ প্ৰব্লেম। তাৰ উপৰিও আমাৰ জাতিগত ধৰ্মক লৈ পেলাই যিবিলাক প্ৰব্লেম হৈ থাকে, মই ভাবোঁ এতিয়া সেইবিলাক প্ৰব্লেম কৰাৰ সময় নাই। গতিকে আমি সকলোৱে অসমত থকা সকলো জাতিৰ মানুহে অসমীয়া বুলি ভাবি
আৰু বিশেষকৈ নাৰী সুৰক্ষাটো চবতকৈ মেইন প্ৰব্লেম সেইটো য'ত নেকি সৰু 5 বছৰীয়া ছোৱালীও মানে ধৰ্ষণৰ বলি হ'ব লগা হৈছে যাতে অসম গভৰ্ণমেণ্ট হওক বা আমি নৱপ্ৰজন্মই হওক এটাই চেষ্টা কৰা ভাল যে নাৰীৰ যাতে এই অৱস্থাটো নহওক আৰু নাৰী নিৰ্যাতনৰ পৰা যাতে আমি অসমখন মুক্ত কৰিব পাৰোঁ আৰু টেৰৰিষ্টৰ পৰা যাতে আমি অসমখন মুক্ত কৰিব পাৰোঁ তেনেকুৱা এখন সুন্দৰ সফল অসম বিচাৰোঁ মই সমাজত কোনবোৰ মানুহক আপুনি ভাল পায় আৰু কোনবোৰ মানুহক বেয়া পায় প্ৰথম কথা হৈছে মই খুব বেছি মিঠা কথা কোৱা মানুহবিলাক ভাল নাপাওঁ কাৰণ মোৰ এনেকুৱা লাগে যেন খুব বেছি মিঠা কোৱা মানুহবিলাকৰ মাজত কিবা এটা লুকাবৰ কাৰণে তেওঁলোকে ইমান মানে মিঠা ক'ব লগা হয় তেনেকুৱা ধৰণৰ মানুহৰ পৰা মই অকণ দূৰত থাকোঁ মই খুব ষ্ট্ৰেইট ফৰৱাৰ্ড গতিকে মই যিবিলাক মানুহৰ লগত ফ্ৰেণ্ডশ্বিপ কৰোঁ মই সেই মানুহবিলাকো খুব ষ্ট্ৰেইট ফৰৱাৰ্ড হোৱাটো বিচাৰোঁ যাতে কিবা বেয়া পাইছোঁ যদি বেয়া পাইছোঁ ভাল পাইছোঁ যদি ভাল পাইছোঁ সেনেকুৱা ধৰণৰ আপুনি কৰা কোনটো কাম আপুনি নকৰিলে ভাল আছিল বুলি ভাবে তেনেকুৱাতো বহুত আছে চোৱা আমি মানুহবিলাকে এনেকুৱা যে আমি কেতিয়াও সন্তুষ্ট নহয় মই যেতিয়া এয়াৰ হোষ্টেছ চাকৰি এৰি আহিছিলোঁ তেতিয়া মই ভাবিছিলোঁ যে কিয় এৰি আহিলোঁ অভিনয় জগতলৈ আৰু যেতিয়া মই অভিনয় কৰি থাকি কেতিয়াবা মোৰ সেই মানে তাৰপিছত ভাবোঁ ঠিকে আছে দে মইতো এয়াৰ হোষ্টেছ কৰা হ'লে ইমান অসমখন ঘূৰিব নাপালোহেঁতেন ইমান মানুহৰ মৰম নাপালোহেঁতেন মোক অংকিতা শইকীয়া বুলি মানুহে নাজানিলেহেঁতেন কেতিয়াবা আকৌ ভাবোঁ কিনো কৰি আছোঁ এইবোৰ এয়াৰ হোষ্টেছ হৈ থকা হ'লে ভাল আছিল লগৰ কেইজনী অমুকত আছে তমুকত আছে সেনেকুৱা ধৰণৰ আৰু গতিকে আমি সন্তুষ্ট নহয় আমাৰ নিজৰ কামবিলাকক লৈ সদায় আমি আশাবাদী খুব মানে এম্বিচিয়াছ আমাৰ খুব আৰু কিবা কৰিবৰ মন যায় গতিকে ঠিকে আছে আৰু যিটো কৰি আছোঁ ঠিকে আছে বুলি ভাবোঁ বাবুৰি মোৰে প্ৰিয়া